দেখিছে আপোনালোকে এয়া হৈছে চুঙা চাউল বৰা চাউল দি চুঙাত দিয়া হৈছিলে এয়া প্ৰগ্ৰেম ৰাইজক আপোনালোকে দেখিছে আজি নিশ্চয় এয়া কি এয়া হৈছে চুঙা এয়া চুঙা আমাৰ ব্যস্ত হৈ আছে আমাৰ নবৌ স্পেচিয়েলি আজিকালি প্ৰায় নোহোৱা হৈ যোৱা পৰ্ব এটা চুঙা খোৱা চুঙা ভাত খোৱা এয়া নবৌৱে আমাৰ চুঙা ভাত চুঙা চাউল চুঙাত ভৰাই আছে নবৌ কেইটা ভৰালে 4টাহে 7টা আৰু কাটি আছে আমাৰ নবৌ ব্যস্ত হৈ আছে চুঙাত চাউল ভৰোৱা পৰ্বত এইফালে চলি আছে আমাৰ শাক কটা পৰ্ব দেখিছেনে আপোনালোকে এয়া আলু ইতিমধ্যে চফা হৈ গৈছে এয়া কোমোৰা স্পেচিয়েলি কোমোৰা হাঁহৰ লগত পাতি হাঁহৰ লগত কোমোৰা আঞ্জা এয়া হাঁহৰ মাংস মই আহি পোৱা অলপ পলম হ'ল কাৰণে ইতিমধ্যে হাঁহ কাটি ৰেডি এই হাঁহৰ মাংস কেইটা হাঁহ 6টা হাঁহেৰে আজি চুঙা ভাত খোৱা হ'ব পৰম্পৰা ৰক্ষা কৰি আজি চুঙা চাউল খোৱা হ'ব চুঙাৰ যি সোপা দিয়া এই সোপা দিয়াটো যদি স্পেচিয়েলি সোপাটো ভাল নহয় তেতিয়াহ'লে চাউলটো ভাজিটো ভিতৰৰ যি চাউলটো চাউলি হৈ থাকে নহয় জানো ওলাই যাব পাৰে সোপাটো টানো হ'ব লাগিব সোপাটো টান হ'ব লাগিব যদি ঢিলা হয় সোপাটো ওলাই যাব তেতিয়া চাউলটো কি হ'ব ভালদৰে নিসিজিব তো ভালদৰে নিসিজিলে কি হ'ব খাবলৈও বেয়া হ'ব সেইকাৰণে সোপাটো স্পেচিয়েলি সকলোৱে নাজানে কাৰণে নবৌক দায়িত্ব দিয়া আছে সোপাটো ভালদৰে মাৰিবৰ কাৰণে আপোনালোকে দেখিছে কিমান কষ্ট কৰি এয়া মাৰি আছে সোপা হৈ গৈছে আমাৰ চুঙাত জুই দিয়া আমাৰ চুঙা ৰেডি হৈ আছে ৰেডি জুই চুইং হৈ চলিছে এয়া আমাৰ চুঙা স্পেচিয়েলি চুঙা ৰেডি হৈ আছে আমাৰ নবৌ ফুল ব্যস্ত আজি চুঙাত আপোনালোকে দেখিলে পাইছে চুঙাত ফুল বিজি আজি আৰু এইফালে বেকগ্ৰাউণ্ডত আপোনালোকে শুনিব পাইছে নিশ্চয় পুৰণা এটা সুন্দৰ বিহু গীত বাজি আছে এয়া চাওক এটা বিহু গান সুন্দৰ পুৰণা বিহু গীত চলি আছে তাৰ মাজতে আমাৰ নবৌ ব্যস্ত হৈ আছে এয়া চুঙাসমূহ চাওক আপোনালোকে দেখিলে পাইছে চুঙাসমূহ লুটিয়াই দিয়া হৈছে ওলোটাই দিয়া হৈছে দেখিবলৈ পাইছে নিশ্চয় চুঙাসমূহ তলফালে এতিয়া পুৰা হৈছে চুঙাসমূহ এয়া মাংসত কোমোৰা পৰিছে আৰু আমাৰ বাল্টি হিচাপ কোমোৰা পৰি গৈছে ফুল তুফান আজি স্পেচিয়েলি 6টা হাঁহত 3টা কোমোৰা ঢলা হৈছে টেষ্ট কেনেকুৱা হয় নাজানো আৰু ইমান লেট যে কৰি আজি দেৰিকৈ আহিলে কেনেকৈ হ'ব আমাৰ চুঙা এটাকৈ প্ৰায় সিজিছে আৰু লৈ গৈ আমাৰ 2টা চুঙা কৰি ৰাখিছে ইতিমধ্যে সিজিছে ভিতৰৰ ফালে ব্যস্ত হৈ আছে আৰু এটা পৰ্ব কেৰাহীত কি পানী দিছা যে পানীখিনি গৰম কৰিব এইফালে আমাৰ মমীয়ে মাছ ফ্ৰাই কৰাত ব্যস্ত হৈ আছে মাছ ফ্ৰাই লোকেল মাছ আমাৰ ৰেডি হৈ আছে আজি এটা আমোদজনক খবৰ মাংস ৰেডি হৈ আছে কিন্তু মাংসত দিবলৈ বৰ্তমানলৈকে নিমখ নাই ঘৰত নিমখ বাকী আপুনি কি বনাব সোনকালে এতিয়া আচ্ছা জলকীয়া ভাজি যি হাঁহৰ ঠেং পেটটো মাথা যিবিলাক আছে সেইবিলাকে জলকীয়া ভাজি বনাব সোনকালে আমাৰ চালাড ৰেডি হৈ আছে দেখিব পাইছে আপোনালোকে চালাডত ব্যস্ত হৈ আছে দেখিছে আপোনালোকে ইয়াত কি আছে গাজৰ পিঁয়াজ বিলাহী আমাৰ চুঙা
প্ৰায় হৈ গৈছে আৰু 3টা চুঙা সম্পূৰ্ণ হোৱাগৈ নাই ইতিমধ্যে ইয়াত 2 4 6 8টা চুঙা ইতিমধ্যে ৰেডি হৈ গৈছে এমু চাফা কৰি খোৱাৰ বাবে উপযোগী কৰি তুলিব কণমানিসকল নাচাত ব্যস্ত হৈ আছে ফুল ডান্স মিউজিক ডিজে এই চুঙা খোৱা পৰ্বৰ লগতে আমাৰ আজি সৰু সৰু মইনাবিলাকৰ চুপাৰ ডান্স এয়া আমাৰ অন্তিম পৰ্যায় চলি আছে হাঁহৰ আঞ্জা এই হাঁহৰ মাংস আজি আমাৰ পাতি হাঁহৰ মাংস দিয়া হৈছে কোমোৰাৰ লগত স্পেচিয়েলি অসমীয়াৰ আমাৰ যি অসমীয়া সমাজৰ কোমোৰা আৰু যি পাতি হাঁহৰ আঞ্জা এয়া এক পৰম্পৰা বুলি ক'ব লাগিব এই পৰম্পৰা পাতি হাঁহৰ আঞ্জা আৰু কোমোৰা মাংসৰ লগতে আছে আমাৰ আজি যে আপোনালোকে ইতিমধ্যে জনোৱা হৈছে সেয়া হৈছে আমাৰ যি পৰম্পৰা পুহমহীয়া চুঙা খোৱা পৰ্ব বৰা চাউলৰ যি চুঙা খোৱা পৰ্ব সেই চুঙা খোৱা পৰ্ব আমাৰ এই হাঁহৰ মাংস যি স্পেচিয়েলি হাঁহৰ মাংস আৰু হাঁহৰ কোমোৰা আৰু পাতি হাঁহৰ মাংসৰ লগতে খোৱা হ'ব আজি আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক আমি কিমান মানুহে আজি মিলি এই যি চুঙা খোৱা পৰ্ব খাইছোঁ আপোনালোকে চাই থাকক ভিডিঅ'টো আগলৈকে হৈছেগৈ প্ৰায় চাফা হৈছে আৰু Sometimes like all you want to do is
আহি পাইছেহি অলপ আগতে হেল্ল' হাই হেল্ল' হাউ আৰ ইউ এইফালে বাতি একদম বিজি আছে কোনে কেইটা বাতি খায় বাতিতকে যদি এইটো গামলাটো পোৱা যায় তেতিয়াহ'লে আৰু বেছি ভাল লাগিব কোনে কেইটা বাতি খায় মানুহ থাকক নাথাকক বাতিহে মেইন বাতি মেইন এইফালে কেৰাহী উদং হোৱাই নাই এতিয়ালৈকে প্ৰায় উদং আৰু পৰ্যায়